আচলতে যেটো অভিযোগ আজি ইউ পি পি এলৰ কেণ্ডিডেটজনে বি পি এফৰ কৰ্মীবিলাকৰ ওপৰত আনিছে। যোৱা ৰাতি 9টা বজাত তেখেতৰ গাড়ীৰ পিছফালে গ্লাছত শিলগুটি দলিয়াই মানে গ্লাছ ভাঙি দিয়াৰ যিটো অভিযোগ, সেই অভিযোগটো কমপ্লিটলি মিছা অভিযোগ, ভিত্তিহীন অভিযোগ। বি পি এফ দলে এইবিলাক কাম কেতিয়াও নকৰে। আর বিপিএফ দল 100% স্পষ্ট, আমি সেঞ্চুরি মারিছো, অলরেডি আমি জিকিছো। আনুষ্ঠানিকভাৱে ভোটহে মাত্ৰ হ'বলৈ বাকী আছে। ভোট হোৱাৰ পাছত আপোনালোকে দেখা পাব ইয়াত যে আমি বিপুল ভোট লাভ কৰি পেলাই জিকি গৈ আছো। আৰু এই মুহূৰ্তত বিপিএফৰ কোনো কৰ্মীয়ে কোনো দলৰ প্ৰাৰ্থী, ই নিৰ্দলীয় হওক বা কোনোবা ৰিকগনাইজ দলেই হওক, এই দলবিলাকৰ প্ৰাৰ্থীবিলাকৰ ওপৰত এটা বেয়া কথাও আজিলৈকে কোৱা নাই। শিলগুটি দলিয়াই দিয়াৰ কথাটো বাদে দিয়ক, এইবিলাক কাম আজি জিকা কেণ্ডিডেট বা জিকা পাৰ্টিৰ পৰা কেতিয়াও নকৰে। ঘটনাটো হ'ল এতিয়া ইউ পি পি এলৰ মানুহবিলাকে মিটিং মাটাং কৰিবৰ কাৰণে তেখেতসকলে ক'তো তেনেকুৱা জাগা বিচাৰি পোৱা নাই। কোনো জাগাত ৰাইজে তেখেতসকলক সঁহাৰি দিয়া নাই। ৰাইজৰ সমৰ্থন আজি শূন্য হৈছে। আৰু এইবিলাক তেওঁলোকে দেখা পায় তেখেতসকলৰ মনত এটা মানে হেৰি হৈছে, নাৰ্ভাছটো আহি গৈছে। তেওঁলোকৰ মনত স্পষ্ট তেখেতসকলে বুজি পাইছে যে এইবাৰ ইউ পি পি এলৰ কেণ্ডিডেটজনে বেয়াকৈ হাৰিব। আৰু বেয়াকৈ হাৰিব এই গোটেই ফিক্সাৰটো জানি বুজি আজি যিহেতু তেখেতসকলে মিটিং কৰিব বিচাৰিলেও মানুহ বিচাৰি নাপায়, বহিবলৈ ঠাই বিচাৰিলেও বহাৰ তেনেকুৱা ঠাই বিচাৰি নাপায়। ইয়াৰ কাৰণে তেওঁলোকৰ মাজত আজি মানে ফ্ৰাষ্ট্ৰেশ্যন হৈছে, ডিমোৰেলাইজ হৈছে। আৰু তেওঁলোকে আজি নিজে নিজে এই ধৰণৰ ঘটনা সৃষ্টি কৰি পেলাই আনৰ ওপৰত বদনাম দিয়াৰ দ্বাৰা দি এটা মানে ৰাজনৈতিকভাৱে মানে বেয়া পৰিস্থিতি হয়তো সৃষ্টি কৰাৰ ইহঁতৰ এটা নাটক ৰচনা কৰা বুলি মই ক'ব খোজোঁ। আৰু এই নাটকৰে এটা অংশ হিচাপে নিজৰে কৰ্মীবিলাকৰ দ্বাৰা দি হয়তো এই ঘটনাটো সংঘটিত তেখেতে মানে কৰাইছে। এই ঘটনাৰ দ্বাৰা দি যাতে ৰাইজৰ চিম্পেথি পায়, ৰাইজৰ কৰ্মীবিলাকৰ বা ভোটাৰ ৰাইজৰ যাতে মানে কি কয় আদৰ পায়, সমৰ্থন পায়, এনেকুৱা ধৰণৰ এটা চিম্পেথি ৱেব সৃষ্টি কৰিবৰ কাৰণে মিছাকৈ এটা নাটক ড্ৰামা ৰচনা কৰি নিজৰ মানুহখিনিৰ দ্বাৰা এই ঘটনাটো কৰাইছে বুলি মোৰ এটা স্পষ্ট মানে ধাৰণা আছে। এতিয়া ঘটনাটো কওক যে আজি ৰামপুৰ বিলত যদি এই ঘটনাটো ঘটিছে, আমি কেণ্ডিডেটবিলাকে আকৌ জানিব লাগিব যে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়খিনি কিমানলৈকে, কেইটা বজালৈকে। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মিটিং চলোৱাৰ সময়টো যদি পাৰ হৈ যায় আৰু বেআইনীভাৱে যদি নিৰ্বাচনী প্ৰচাৰৰ মিটিংটো যদি ক'ৰবাত কোনোবাই যদি কৰে, তাতে চাওক কেণ্ডিডেট ইয়াত বি পি এফৰ মাত্ৰ নহয়, ঘটনাটো যেনিবা সংগঠিত কোনোবাই মানে কৰিছে বুলি মই ধৰি ললো। যেনিবা এই সমষ্টিত অকল বি পি এফৰ প্ৰাৰ্থী আছে নেকি? বি পি এফ ইউ পি পি এলৰ এই দুটা পাৰ্টিৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাটো মাত্ৰ যদি হ'লহেঁতেন পোনপটীয়াকৈ অভিযোগ দিয়াটো মই মানি ললোহেঁতেন। এতিয়া বি পি এফৰ বাহিৰেও, বি পি এফ দলৰ বাহিৰেও ইয়াততো মানে আকৌ বেলেগ দল বা বেলেগ প্ৰাৰ্থীবিলাকেওতো আছে। আৰু এই নিৰ্দলীয় প্ৰাৰ্থীয়ে হওক বা বেলেগ মানে কোনোবা ডাঙৰ দলৰে হওক, এওঁলোকৰ সমৰ্থনৰ ফালৰ পৰাওতো এই ধৰণৰ ঘটনা কেতিয়াবা কাৰোবাৰ ওপৰত ব্লেমটো আনিব পৰা যায় নেকি এইবিলাক ঘটনাৰ দ্বাৰা দি? বেলেগ কোনো অন্য দলৰ ওপৰত এই বদনামটো যাতে গুচি যায়। ইয়াৰ কাৰণে এই ধৰণৰ ঘটনা মানে বেলেগ দলৰ কৰ্মীবিলাকৰ পৰাওতো হ'ব পাৰে। সমাজত বহুত দুষ্কৃতিকাৰীসকল মানে দুষ্কৃতিকাৰী মনোভাৱাপন্ন ব্যক্তিসকলো থাকে। এইটো ৰাজনীতিৰ লগত জড়িত নথকা ব্যক্তিবিলাকৰো কাম হ'ব পাৰে। এইটো নতুন কথা নহয়, কিন্তু এইবিলাক কথা এতিয়া জানিব লাগিব কেণ্ডিডেটবিলাকে যে আমি সময় উকলি যোৱাৰ পাছত গাঁওবিলাকত মিটিং মাটাং কৰিলে, গাঁৱত আজি আমাৰ ল'ৰা ছোৱালীবিলাকে লিখা পঢ়া পঢ়ি আছে, আমাৰ বেলেগ মানে নিজৰ ঘৰুৱা কাম বন থাকে,
আৰু এই ধৰণৰ সামাজিক কেতিয়াবা নানা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান থাকে ওচৰত তেনেকুৱা সময় উকলি যোৱাৰ পাছতো যদি মিটিং মাতাং কৰি পেলাই হুই হল্লা কৰে তেতিয়া অঞ্চলবাসী ৰাইজৰ মাজত এটা মানে কি হয় মানে কি কয় এই মিটিঙৰ বিৰুদ্ধে মনোভাৱটো জাগি উঠে ক্ষুব্ধ হয় আৰু ইয়াৰ ওপৰত এই ধৰণৰ কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটাৰ মানে সুযোগটো থাকি যায় এতিয়া মই ক'ব খোজাটো হ'ল যে যিটো ঘটনা হৈছে বুলি কৈছে সঁচাকৈ যদি হৈছে এইটো দুৰ্ভাগ্যজনক এইটো হ'ব নালাগে কিন্তু এই ঘটনাৰ লগত BPF-ৰ নামটো সাঙুৰি লৈ পেলাই তেনেকুৱা ধৰণৰ বদনাম দিব খোজাটো অত্যন্ত দুৰ্ভাগ্যজনক এই ধৰণৰ ঘটনা আমাৰ BPF দলৰ পৰা মোৰ ফালৰ পৰা মোৰ কৰ্মীবিলাকৰ পৰা কেতিয়াও নকৰে কেতিয়াও নহয় শান্তিপ্ৰিয়ভাৱে নিৰ্বাচন চলি আছে আমি চলাই থাকিম আৰু আচৰণ বিধিবিলাক আমি মানি চলিব লাগিব আমি BPF দল অলৰেডি জিকা দল আৰু জিকা দল হিচাপে হাৰা দলবিলাকৰ ওপৰত এইবিলাক মানে কোনোবা আমাৰ ফালৰ পৰা ঘটনা যে সংঘটিত কৰিব এইটো কমপ্লিটলি মিছা কমপ্লিটলি ভিত্তিহীন এইটো তেওঁলোকে নিজে নিজে ৰচনা কৰা এটা নাটকহে আৰু আউট অফ ফ্ৰাষ্ট্ৰেশ্যন নাৰ্ভাছ হৈ পেলাই তেওঁলোকে আজি হতাশাত ভুগি নিজে নিজে নিজৰ কৰ্মীবিলাকৰ দ্বাৰা এই ঘটনাটো ৰচনা কৰি পেলাই এই ইতিহাসটো এই নাটকটো ৰচনা কৰি পেলাই এই গেমটো কৰিছে যাতে ৰাইজৰ স্বীকৃতি পায় ভোট আদায় কৰাৰ এইটো এটা খুব বুদ্ধি বুলি মই ক'ব খোজোঁ